কবিতাৰ শিৰোনাম জনতাৰ সান্ধ্যাই। জীৱনৰ ৰুটিনখন আজি সলনি হৈ গ'ল। আজি সকলোবোৰ ত্যাগ কৰি গৃহবন্দী। আবেলি বন্ধুৰ সৈতে তিনিআলিত আড্ডা মৰা, খেলিবলৈ যোৱা, নাইবা কৰবালৈ যাত্ৰা কৰা, আজি সকলোবোৰ বন্ধ। মাথো ঘৰৰ ভিতৰতে দিনৰ দিনটো ৰাতিটো সোমাই পৰিছো, যেন কোনোবা ৰোগাগ্ৰস্ত মানুহৰ দৰে। জীৱনত কোনো দিনেই দেখা নাছিল ব্যস্ত ৰাজপথো যে কেতিয়াবা জনশূন্য হয়। স্কুল, কলেজ, দোকান, বজাৰ আদি সকলোবোৰ বন্ধ হলে শেষত আজি বন্ধ হৈ পৰিল আমাৰ ঘৰৰ দুৱাৰখন। গাঁৱৰ মানুহবোৰৰ দেখোন নমলামুখেই বন্ধ হৈ গ'ল। আজি কোনেও কাৰো ঘৰলৈ অহা যোৱা কৰা নাই, কোনেও কাৰো লগত কথা এষাৰো পতা নাই। সকলোবোৰ ভিতৰতেই সোমাই পৰিছে। মোবাইল, টিভি, কিতাপ আদিৰ সৈতে জড়িত হৈ সময়বোৰ পাৰ কৰিছে। কিছুমানে আকৌ আপোন ঘৰৰ মানুহজনৰ সৈতে একেলগে কথা পাতিছে। দিনৰ দিনটো খেল ধেমালি কৰি ভাগৰ নলগা সেই কণমানি শিশুটো আজি পিঞ্জৰাবদ্ধ জন্তুৰ দৰে দিন কটাইছে মাক দেউতাকৰ শাসনত। ডেকা গাভৰু, বুঢ়া বুঢ়ী আজি সকলো মানুহ ঘৰৰ ভিতৰত। সেউজীয়া পথাৰখনো আজি জীৱ জন্তুবোৰে মুক্তভাৱে বিচৰণ কৰিছে। মানুহৰ নাই তাত কোনো বাধা। সিহঁতো আজি হয়তো আনন্দিত, কিয়নো সিহঁতৰো আজি বহুতৰ সৈতে মুখামুখি হোৱাৰ সৌভাগ্য হৈছে। সেই কথাবোৰ জীৱনৰ বাটত সোণালী আখৰেৰে জিলিকি ৰ'ব। স্মৃতিৰ পাঠ লুটিয়াই সোঁৱৰণ কৰি আন কাৰোবাক কেতিয়াবা ব্যক্ত কৰিব পাৰে সেই দিনবোৰৰ কথা। গায়কে গানেই গাব, কবিয়ে কবিতাই লিখিব, আৰু নাট্যকাৰে নাটকেই সৃষ্টি কৰিব। আৰু আমি ঘটিয়াম বাটিয়ামবোৰে চাম, শুনিম আৰু হয় হয় বুলি হাত চাপৰি বজাম। কেতিয়াও নাপাহৰো 22 মাৰ্চ 2020 দেওবাৰৰ সেই দিনটোৰ কথা। জনতাৰ সান্ধ্যাই। নাই গাড়ীৰ শব্দ, নাই কোনো মানুহৰ চিঞৰ, নাই কোনো চিঞৰ বাখৰ। নহলে কি শুনিবা দিনটোৰ কোলাহল? সময়বোৰ কেতিয়া কেনেকৈ পাৰ হৈ গল গমকে নাপালো। পোহৰবোৰ আঁতৰি ধৰালৈ নামি আহিল ঘোৰ অন্ধকাৰ। গাঁৱৰ ঘৰে ঘৰে পোহৰ বিলাই আন্ধাৰ নাকি সেই চাকি গছ জ্বলি উঠিল। বাসুদেৱ থানত বাজি উঠিছিল খোল, তাল, দবা, শংখ আদি দেৱবাদ্য। মানুহৰ ঘৰে ঘৰে হাত চাপৰি কিম্বা কাঁহী বাতিৰ শব্দ। কঁকালত টঙালি বান্ধি ৰণলৈ ওলাল সকলো। যেন সকলোৰে মুখত এটাই শব্দ, নিপাত যাওক সেই কৰোণা ভাইৰাছ। মানৱতাৰ যুঁজখনত আমি সফল হ'ব বিচাৰো। পৃথিৱীত আমি শান্তি ঘূৰি অহাৰ কামনা কৰো। আমি সকলো সজাগ সচেতন হৈ ওলাই আহিছো কৰোণা ভাইৰাছৰ বিৰুদ্ধে। এয়াই মাথো সংগ্ৰাম, এয়াই মাথো সজাগ, এয়াই মাথো সচেতন। আমি নিজেই বাচি থাকি আনকো বচোৱাৰ এয়াই আমাৰ সংকল্প। পৰিষ্কাৰ পৰিচ্ছন্ন হৈ কৰোণা ভাইৰাছৰ বিৰুদ্ধে এয়াই আমাৰ সংকল্প। আজি মাথো এয়া কামনা, প্ৰাৰ্থনা যাতে মহামাৰী ভাইৰাছ পৃথিৱীৰ পৰা নিৰ্মূল হ'ব। ধন্যবাদ।